हेलो एवरीवन আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ জনাইছো স্বাগতম আৰু এতিয়া মানে আজি মৰ্নিংৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো কি কম আৰু আজি বতৰ ইমান বেয়া ৰাতিটো বৰষুণ দিছে এতিয়া ৰাতিপুৱাও দিছিলে মানে কাপোৰ এগালমান ধুলো আৰু মেলিবলৈ মানে যেতিয়াই যাওঁ অকমান দেৰি হয়হে আকৌ বৰষুণ জাগানে এনেকৈ মানে এবাৰ উলিয়াইছো এবাৰ সোমাইছো তেনেকুৱা হৈছে কাপোৰ মানে শুকুৱাই নাই অকনো বতাহতে যিকণ শুকাই সেনেকৈ উলিয়াই দিছিলো কিন্তু নাই নহ'ব বৰষুণ দিয়ে আৰু তাতে আজি আছে দুখনকৈ বিয়া আপোনালোকে গিফ্ট কিনাটো দেখিছিলে আৰু দুইখন বিয়াই আমাৰ কাৰণে মানে বহুত মানে আমাৰ আপোন মানুহৰে বিয়া আৰু দুইখন এখন হৈছে মাৰ্ঘেৰিটাৰ কিন্তু ডিব্ৰুগড়ত তেনেকৈ বিয়াৰ ৰিচেপশ্যন দিছে আৰু এখনো সেই ডিব্ৰুগড়ে আৰু ডোখ বৰবুৰা লাহন গাঁও বুলি কয় তাৰে গতিকে বিয়ালৈ যাবলৈ ৰেডি হ'ব লাগিব ইমান বতৰটো বেয়া কৰিছে নহয় মানে কি ক'ম আৰু এনেকৈ বিয়া চিয়া বতৰত ইমান মানে বৰষুণ দিলে ভাল নালাগে নহয় জানো আৰু কেনেকৈ ৰেডি হৈ যাওঁ আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো আৰু বিয়া ঘৰটো যি পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু লগত যাব জানমইনা গতিকে চাই থাকিব ষ্টাৰ্ট কৰি দিছোঁ আৰু আমি ওলালোঁ এইফালে জানমইনা চাওঁ ঘূৰি দিয়া সেইফালে চাওঁ ধুনীয়া লাগিছে দেই চাওঁ বাহ এইফালে জানমইনা তাৰপিছত এতিয়া দেখাম আমাৰ এখেতক ন অকণ বেলেগ ষ্টাইলত আমাৰ দাদা লগত বৌ ধুনীয়া আমি ৰেডি হৈ গ'লো বিয়া খাবলৈ খালে আৰু এখেতক আজি অকণমান মানে বেলেগে দিছোঁ দেই প্ৰথম মানে এনেকৈ কোট পিন্ধা দেখিছোঁ আৰু ধুনীয়া লাগিছে দেই কি কওঁ আৰু একদম জেণ্টলমেন ন জনাব আৰু নিজে অকণমান মেকআপ লগাই লৈছোঁ হেয়াৰ ষ্টাইল জানমইনাই কৰি দিছে কিন্তু দেই দেখাই দিয়া উৎপাতত যেনে তেনে কৰিছোঁ দেই আগফালে দাদাৰ নাই দাদা চিম্পুল ৰেডি গৈ থাকোঁ দুখনকৈ বিয়া খাব লাগিব ন তিনিখন আৰু মাৰ্ঘেৰিটাৰ পৰা মা আহি পালেহি এখন বিয়াত গতিকে চাই থাকিব লেটছ গো চ' আমি ওলাই আহিলোঁ প্ৰথম এতিয়া এখন বিয়াত সোমাম এইখন হৈছে ওচৰৰে মানে বৰবুৰা লাহন গাঁও তাতে দৰা বিয়া হয় আজি কইনা আনিব গতিকে মাতখাৰ লগাই পিনি আমি আকৌ এখন বেলেগ বিয়াত যাম সেইখন আছে অকণমান টাউনৰ ফালে এখন বিবাহ ভৱনত দিছে আৰু মাৰ্ঘেৰিটাৰ কইনা হয় কিন্তু ইয়াত ডিব্ৰুগড়তে এনেকৈ ৰিচেপশ্যন দিছে গতিকে আপোনালোকক দেখাই থাকিম যি পাৰোঁ চাই থাকিব দেই সৰু কথা হ'ব পাই গ'ল জানমইনা আছে এতিয়া আমি যিখন কইনা আনিব মানে দৰা বিয়াখনৰ পৰা ওলাইছো পটককে মাতখাৰ দিলো দৰাক শুভেচ্ছা দিলো আৰু শুভেচ্ছা দৰা আপোনালোকে দেখিলে এই দৰা হৈছে মোৰ ভাইটিৰ দৰে বা বন্ধুৰ দৰে মানে একেলগে তাৰমানে আমি কাম কৰো আৰু বহুত ফ্ৰেণ্ডলি হয় ভাল হয় বহুত ভাইটিৰ বিয়া ভাইটিৰ বিয়া এই বন্ধুৰ নিচিনা আৰু সকলো কথা পতা হয় গতিকে তাত সোমালো আমাক লগ ধৰিছে কইনা আনিবলৈ আমি সেইকাৰণে মানে মাতখাৰ দি বোলো ইখন বিয়াত গৈ আহিম তাৰপিছতে কইনা আনিবলৈ যাম বুলি তেনেকৈ ওলাই আহিছোঁ এতিয়া মাতখাৰ দিয়ে আকৌ টাউনলৈ আহি আছোঁ সেইখন বিয়াত মানে সেইখনলৈও নগ'লে নহয় মাহী এগৰাকীৰ ছোৱালীৰ বিয়া মানে গতিকে মাৰ্ঘেৰিটাৰ পৰা মা আহিলে মা আজি দেউতাৰ লগত নহয় ইভাগে মানে আৰু মানুহ আহিছে যে তেনেকৈ আহিছে তাৰ পৰা কইনাই বোলে সুধিয়া আছে বৌ কেতিয়া আহিব এতিয়া সোনকালে গৈ পাব লাগে আৰু ন এই মাহীক তোমাৰ ভিডিঅ'ত দেখিছে পল্লৱী মাহী হয় আকৌ এবাৰ দেখাই দিম একদম এতিয়া কইনা ওচৰলৈ গৈ থাকোঁ দেই কৃষ্ণ কি কম মানে হে বৰুণ দেৱতা অকণমানটো ৰৈ দিয়া ইমান মানে সাজি কাচি আহিছোঁ বৰষুণ যাক দেখিলে মন চন সেমেকি যায় বৰষুণে কি ক'ম একদম মেঘে গাং বিজুলীয়ে একদম ফটো মৰা দি মাৰি আছে চেক ন জানে না কেনেকুৱা লাগিছে তাইক লৈ আহিছোঁ বেচেৰি এই ঠাণ্ডা হেৰিয়াত বতৰটো আকৌ এখন বিয়াও নহয় এখনত সোমাই আকৌ এখনলৈ আকৌ কইনা ঘৰ যাব আছে চাওকচোন কইনা আনিব গৈ ভাল লাগে না কিন্তু কইনা আহিব সময়ত বহুত বেয়া লাগে যেতিয়া মানে কইনাক বিদায় দিয়ে ন সেই সময়ছোৱাত বহুত বেয়া লাগে মানে বিয়া হোৱাসকলে গম পাব একদম নিজৰ সেই সময়ছোৱা মনলৈ আহি যায় তুমিও গম পাবা লাহেকে গম পাবা এই বহুত বেয়া কৰি দিলে বতৰ শিল পেলাই দিছে ন ভয় লাগিছে নেকি ভয় লাগে কিন্তু এনেকুৱা মানে
ইমান আগলৈ আহি আছোঁ, বেছিকৈ পাই আহি আছোঁ আৰু মাজতে শিল পেলাই দিলে, শিল বৰষুণ পটং পটং কৰিছে গাড়ীৰ ওপৰত মানে। এইবিলাক বহুত ভয় লাগি যায়, লগতে বিজুলীটো মাৰি থাকিলে মানে আৰু বুকুখন কিবা কঁপি যোৱাৰ নিচিনা লাগে। ভালেকৈ হয় আৰু দেই সোনকালে। নমা সময়ত এতিয়া বৰষুণ জাক এৰিলেহে নামিব পাৰিম আৰু। অঁ বহুত ডাঙৰকৈ দি দিলে এতিয়া দেই। এয়া পালোহি আমি, এইডোখৰ কি বুলি কয় পালোহি আৰু মহিন্দ্ৰা ডিলাৰ ডিব্ৰুগড়। অঁ এইটো পুষ্কৰা ডিব্ৰুগড় মহিন্দ্ৰা ডিলাৰ বৰষুণৰ পাই পুষ্কৰা ছাতি লৈ লৈ গৈছে মানুহ। পালোহি আৰু এতিয়া নামিবলৈ চিন্তা হ'ব, আগলৈ নিব পাৰিব চাগে। পুষ্কৰা এয়া পাই গ'লোহি। ধুনীয়া ডেক'ৰেশ্যন, পুৰা বতাহো দি দিছে চোৱা। কেনেকুৱা বেয়া বতৰ এয়া, শিল হয় এইবিলাক দেখিছেনে? পুৰা পৰিছে শিল। সেইফালে যাওকচোন, কাপোৰ কেইখনত কেনেকুৱা ধোঁৱা নিচিনা হৈ গৈছে। দেখিছা নাই শিল জামিলা? সেইটোৱেতো, সেই কাপোৰ কেইখনতো পুৰা হেৰি মাৰিছে একদম ডান্স কৰা নিচিনা। অঁ ডান্স কৰা আমাৰ ৰখি চাই আছে। অকণমান জুম কৰি দিওঁ, এয়া ব্লু কালাৰ কাপোৰ পিন্ধি এযোৰ। আহি পায়ো নামিব পৰা নাই। গম পাই চাই আছে আমাক হয়নে নহয় বুলি। এনেকুৱা অৱস্থা হৈছে মানে বিয়াৰ এয়া বিবাহ ভৱন পায়ো আমি নামি যাব পৰা নাই। জামিলা মায়ে চাই আছে হাতৰ পৰা, কেনেকৈ নামিম বাৰু কওকচোন। ইমানেই মানে বতাহৰ নিচিনা, বৰষুণো দিছে বতাহো দিছে যে তিতি বুৰি জুলি জাপৰি হৈ যাম আমি এনেকৈ নামিবলৈ হ'লে। ব'লা কইনা মাকে এনেকুৱা ফূৰ্তি এইফালে মাহী, এইফালে মহা, মানে কইনাৰ মাক দেউতাক দেই। আৰু এইফালে আমাৰ মা লগতে মাঘেৰিটাৰে আপা, আৰু আজি আমাৰ মাক কেনেকুৱা দেখিছে জনাব দেই। মই কিন্তু বহুত ধুনীয়া দেখিছোঁ। মাক মানে ওচৰতো কৈছোঁ আজি ধুনীয়া লাগিছে দেই বুলি। ভাল লাগিলে, আমাৰ ভিডিঅ' চাই থাকোঁ বুলি কৈছে। ইমান বৰষুণ নহয়। এইফালে কি বুলি ক'ব লাগিব, বা বুলি কৈছোঁ। মাক লগ পাই বহুত ভাল লাগিলে। কোন হৈছে দৰা? দৰা মই মানে বায়েকৰ মাহী ল'ৰা। মাহী ল'ৰা। অঁ ল'ৰা হৈছে এওঁৰ মাহী ল'ৰা। লগ পাই ভাল লাগিলে। খাবলৈ যায়। যাম।
আৰু বিয়া ঘৰত আহি প্ৰথমে মটকা চাই ট্ৰাই কৰিবলৈ লৈছোঁ। মটকা চাই দেখি ৰ'বই নোৱাৰিলোঁ, যিহেতু বতৰো ঠাণ্ডা বতৰত মানে চাহ একাপ গৰমে গৰমে খাবলৈ পালে বহুত বেছি ভাল লাগে। আৰু দেখিছেই বতৰ মানে আহি পাই কিমান দেৰি গাড়ীত বহি আছোঁ। জানমইনাই পিছে এই গাখীৰ চাহটো নাখায়, আমি দুয়োজনে খাইছোঁ, তাই বেলেগ কিবা খাব। আচলতে আজি সময় কম, আকৌ প্ৰথম যে এতিয়া সোমাই আহিছোঁ দৰাৰ ওচৰত, দৰাৰ মানে কইনা আনিবলৈ যাব লাগিব আমি, সেইকাৰণে ইয়াত মানে ৰ'বলৈ মন গ'লেও এতিয়া বেছি টাইম ইয়াত ৰ'বলৈ নোৱাৰোঁ, সেইকাৰণে এতিয়া আমি ষ্টাৰ্টাৰ ল'বলৈ আহিছোঁ। চিকেন ৰেচমি কাবাব দিছে, সেইটো ট্ৰাই কৰিম। তাৰপিছতে এটা পকোৰাও দিছে, সেইটোও ট্ৰাই কৰিব লাগিব। তাৰপৰা খাই বৈ লাহে ধীৰে আকৌ ওলাই দিব লাগিব, কাৰণ দৰা গৈ মানে নিয়ম নীতি কৰাৰ পিছত কইনা ঘৰ পালেগৈতো ভাল নালাগিব, মানে দৰাৰ লগত একেলগে সোমাবলৈ পালেহে ভাল লাগিব। সেইকাৰণে ইয়াতে অকণমান তেনেদৰে মানে টাইমটো মিলাই মেলি ৰৈ আৰু যামগৈ। এইখন বিয়াও আমাৰ কাৰণে বহুত বেছি স্পেচিয়েল হয়। মাহীৰ ছোৱালী, আচলতে তাৰ বা হৈছে আৰু মই বা বুলি ক'ব লাগিব, মোতকৈ বয়সত ডাঙৰ তেওঁ। গতিকে ইয়ালৈও আহিবলৈ মনো আছিলে, বিয়ালৈ বহুত দিনৰ পৰা কৈও আছিলে। মোৰ ভিডিঅ' মানে তেওঁলোকে সদায়ে চায়, আৰু আহিলোঁ আজি, আৰু অলপ সময় থাকিব পৰা হ'লে বহুত বেছি ভাল লাগিলেহেঁতেন। আৰু এইফালেও দি আছে ফুচকা, ডোচা আদি কৰি মানে বিভিন্ন ধৰণৰ মানে আইটেম এইফালে ৰাখিছে, কিন্তু ইমান বেছি এতিয়া নোৱাৰোঁ, একোৱে মানে মন যোৱা নাই। মানে চাহটো বা ধুনীয়াকৈ খালোঁ, তাৰপিছতে পকোৰা খালোঁ, ডোচা খুৱাই ডোচা খাইছে, ফুচকা খুৱাই ফুচকা খাইছে, আৰু পাস্তা দিছে, সকলোৱে দি আছে। আৰু এইখিনি এনেকৈ বাহিৰত এনেকৈ চিষ্টেমটো কৰিছে। তাৰ পৰা ভিতৰলৈও গৈ আপোনালোকক দেখাম ভিতৰত কেনেদৰে কি আয়োজন হৈছে, কি আছে আইটেমছ। এইফালেও কিবাকিবি বনাই আছে, পাস্তা বনাইছে, মানে যাৰ যি মন যায় আৰু মানে বাকীবিলাক একো খাই নাই থকা, কেলে ইমান বেছি খাই থাকিলে মেইন খানাটো খাব নোৱাৰিম। এতিয়া মেইন খানাটোৱে অকণমান খাওঁগৈ। আৰু দৰা ঘৰত যে প্ৰথম সোমালোঁ, দৰা ঘৰতো খানাৰ আয়োজন কৰিছে, কিন্তু আমি তাতে নাখালোঁ, ক'লোঁ যে কইনা ঘৰতো যামেই, কইনা ঘৰতে খামগৈ বুলি। গতিকে ইয়াতো অকণমান টেষ্টটো কৰি থৈ যাওঁ, নাখালেও বেয়া হয় নহয় কথাটো, গতিকে খাই লওঁ। সেইকাৰণে মেইন খানাটো খাম কাৰণে বাহিৰত ইমান বেছি একো খাই নাথাকিলোঁ। ব'লক তেন্তে এতিয়া মেইন খানা য'ত দিছে সেই ঠাইটোলৈ আপোনালোকক লৈ যাওঁ, আৰু অকণমান সকলোবিলাক দেখাবলৈ চেষ্টা কৰিছোঁ। रुमाली रोटी, देखा हम बोल दिया नाम उसका, रुमाली रोटी दूसरा बनाएंगे। वो दिखाएंगे। এনেকৈ ঘূৰাই থাকোঁতে বোলে বহি থাকোঁতে কাৰোবাৰ মুখতে পৰি থাকে খেপেককৈ। मुखत पहिले डायरेक्ट खाए ना बहुत। कभी किया है ऐसे करते हुए? हाँ हाँ दूसरे का है ना? किया है, किसी दूसरे पर गिरा है क्या? जरूर ये है। तो गिरने से वो खा लेता है ना? यही है ना? हाँ हाँ रुमाली रोटी। हाँ। हो गया। ओके, हो गया। अब इसमें बटर लगेगा। ओ डर लगेगा। हाँ ठीक है। इसमें अब बटर लगेगा। ये बटर है। ओ बटर है। हाँ ये अब चला जाएंगे। बोला है जो बेस्ट। কি ক'লো দেই, মই ন খালি এনেকৈ খাবলৈ। हाँ খানা দে পৰমাদাক মাতিবলৈ ভাল হৈছিলে, নমতা বিয়া খাবলৈ। অ'কে, মোৰ কাৰণে লৈ লওক দেই, মই দেখাই দিছোঁ। এইফালে নেমু চেমু লৈ লওক, নিম্বু। এইফালে মানুহখিনি আছেতো, এইখিনি লৈ ল'লে হ'ব। নিম্বু, অঁ এইটো ভাল লাগিছে, এইটো হেৰি এইফালে
কি খাব লাগে ৰুমালী ৰুটি এইটোৱে এইটো নান ন এক পিচ আপুনি নাহে নি নান দাঙিব পাৰিছে মই ভিডিঅ' কৰিছোঁ এইটো নালাগে এইটো ডাল কমকৈ চাইডতে পাপৰ লাগিব কি সুধি ল'ব মিক্স দাল পাপৰ কি হয় এইটো পকোৰা কি হয় নালাগে মিক্সটো নালাগে পনীৰ লৈ লওক ললা নাই কি হয়তো কমকে একদম কম নে টেষ্টৰ কাৰণে যিটি নাখাওঁ মটন এখনত ল'ব ইহে মটন আমি লৈ আছিলো খাওঁ কেনেকুৱা লাহুৱাল সেইফালৰ পৰা নি আধা খাই থাকোঁতে ভিডিঅ' কৰি দিছোঁ কোনে কৰি দিব এনেকৈ মই যে তোমালৈ লৈ থৈছোঁ লগতে নিজৰ লগত লৈও কি ক'ম বহুত আছে ইমান বেছি খাবওতো নোৱাৰোঁ কমকৈ লৈছোঁ আৰু ঠিক আছে কেনেকুৱা পাইছা মজা মানে আইটেমে আইটেম চবফালে খোৱাই ৰাখ মানে সোমাই অহাৰ পৰা আৰু দেখাম বাৰু কি পাওঁ ন বেছি খাব নোৱাৰিছোঁ আজি কাৰণ দুখন বিয়া ঠিক আছে হালোৱা টেষ্ট কৰিবলৈ দিয়ক জেলেপি হালোৱাটো ভাল জেলেপি ধুনীয়া চাই দিয়ক আমাক চাই থাকোঁ কৈছে নহয় ভিডিঅ'ত দেখাই দিছোঁ ভাল লাগিলে কি হোৱা বাই বাই ঘৰত লগ পাম যাবা দিওঁ ঠিক আছে আৰু তোমালোক আহিবা অঁ ঠিক আছে বাই 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 যাবা এনজয় কৰক আজিৰ দিনটো হ'বই আৰু এটা কৈ দিয়া তুমি ভাৱনাত ৰঙীন ফাগুন এইখন বিয়াৰ পাৰ্টি খাই আমি ওলালো তিনিওটা মানে যাম মানে কেনেকুৱা লাগিলে
ভাল লাগিলে ন বহুত বেছি ভাল লাগিলে আৰু মোৰ ভিডিঅ' চোৱাও বহুত মোৰ শুভাকাংক্ষীক লগ পালোঁ আপোনালোকক লগ পাই খুবেই ভাল লাগিলে যেতিয়াই মানে মোৰ ভিডিঅ' চোৱা কাৰোবাক লগ পাওঁ নহয় বহুত বেছি ভাল লাগে আৰু ইমান বেছি মৰম দিয়ে লগ পালে আপোনালোকে ইমান ধুনীয়াকৈ মাত খাই দিয়ে বহুত বেছি ভাল লাগে সদায় এনেদৰে মৰম আশীৰ্বাদ দি যাব যাতে মই আগবাঢ়ি যাব পাৰোঁ আৰু এতিয়া আমি ক'ত গৈ আছোঁ কইনা আনিবলৈ আৰু যিহেতু আমি এখন বিয়াত সোমালোঁ সেইকাৰণে মানে দৰা গাড়ী গৈ আছে আগত আমি লগ হ'মগৈ আৰু মানে উলিয়াবগৈ লাগিব মাজতে কাৰোবাক এনেকৈ লগ হৈ ল'ব লাগিব আৰু গতিকে গৈ থাকোঁ এতিয়া লাহোৱালক ফালে যাব লাগিব ন লাহোৱাল গৈ আছোঁ এতিয়া আমি তিনিওটা কইনা আনিবলৈ চাই থাকিব আৰু দেই আৰু যাৰ কইনা আনিব গৈছোঁ ল'ৰাজনে মানে আমাৰ ভিডিঅ' ৰেগুলাৰ চাই তেওঁ সেইকাৰণে ধুনীয়াকৈ ভাবিছোঁ আৰু তেওঁৰ এই মানে জীৱনৰ এইটো এটা বিশেষ দিন এই বিশেষ দিনটো কিছুমান মুহূৰ্ত সুন্দৰ মুহূৰ্ত মোৰ কেমেৰাত বন্দী কৰিম বুলি গতিকে কি হয় আৰু দেই সেয়া প্ৰথম যিজন দৰাক দেখিলে তাৰপৰা সেইখনৰ পৰা আহি আকৌ বেলেগখন খালোঁ আকৌ এতিয়া সেই দৰাজনৰ কইনা আনিবই গৈ আছোঁ যাবই লাগিব বোলে কইনা আনিবলৈ পংকজ দা ন পংকজ দা লাহোৱাল পৰা আহি মানে টেঙাখাটৰ ৰাস্তাটোৰ আৰু এখন মদাৰখাট সত্ৰৰ যিখন গেট হয় সেইফালেদি সোমাই আহি এতিয়া গাড়ী আমি পাই গ'লোহি পোৱা নাই পুৰা ভিৰ হৈ গৈছে ৰাস্তা কালি গাঠিছে ছোৱালী নিব আহিছে ৰশ্মিতা গগৈয়ে আহিছোহি আৰু এতিয়া মানে পুৰা জাম লাগি গৈছে বহুত মানে গাড়ী আহিছে দেই আমিতো এতিয়া মানে এইডোখৰ পাইহে লগ হৈছোঁ আগত মানে দৰা ঘৰৰ পৰাই লগ হৈ আহিব পৰা হ'লে আৰু বেছি ভাল লাগিলেহেঁতেন অৱশেষত গাড়ীৰ পৰা নামি দিলোঁ এতিয়া খোজেৰে যাম কইনা ঘৰলৈ অকণমান আগতে কইনা ঘৰটো পাম আচলতে ৰাস্তাটো সৰু যে গাড়ী মানে বহুত বেছি আহিছে দেখিছে আপোনালোকে আমাৰ গাড়ীখনৰ আগফালেও পাছফালেও কিমান গাড়ী ৰৈ আছে আৰু এয়া এতিয়া কইনা ঘৰৰ ৰভাৰ তল পালোহি ৰভাৰ তল দেখিছে ভিতৰ ভাগ কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ইমান ধুনীয়া লাগিছে আৰু দৰা চাম বুলিতো গাঁৱৰ জ্ঞাতিসকল থাকেই লগতে আমাৰ দৰাৰ লগতো বহুত মানুহ আহিছে মই বোলো অকণমান সকলোবিলাক দেখাই থওঁ কৈছোৱে যিহেতু যে দৰাজনৰ এই বিশেষ দিনটোৰ কিছুমান স্মৃতি মই মানে ইউটিউবত ধৰি ৰাখিব পাৰিম বুলি আহিছোঁ আৰু এইফালে দৰা বহোৱা ব্যৱস্থা কৰিছে বৰ ডাঙৰকৈ আছে জেগাটো কিবা ৰুম চাগে ভালেই হৈছে এক্সট্ৰাকৈ এনেকৈ দি দিছে জেগাটো বেছিকৈ ওলাইছে ইয়াতে দৰা ঘৰৰ ফালৰ পৰা অহা ভকতসকল কইনা ঘৰৰ ফালৰ ভকত সকলো বহি আছে দৰা আৰু দৰা বন্ধু দেখিছেনে দৰাই পূৰা ৰুমাল লৈ আছে এতিয়া ব'লক কইনা দেখাওঁ এইফালে আমাৰ মৰম লগা কইনা ঠিক আছে ধুনীয়াকৈ দেখাই দিছোঁ চাই দিয়া ধুনীয়া লাগিছে বোলে কইনাৰ হকি নিবা নে কি কইনা ছোৱালী খোজা হৰাই এই মুহূৰ্তটো কিন্তু ক'তো মিছ কৰিব নোৱাৰি দেই খুব বেছি ভাল লাগে যেতিয়া দৰাৰ ভায়েকে কইনা খুজিবলৈ আহে তেতিয়া খুব ভাল লাগে সেইকাৰণে ময়ো মোৰ কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ চাওকচোন বাৰু আপোনালোকেও 500 টকা দিলা নি দিয়া মোলে দিয়া অলপ কমাই দিও বেছি ও আশীৰ্বাদ দিয়ক ও আইতা ও কৈ দিয়ক আশীৰ্বাদ দিয়ক ছোৱালীজনী উলিয়াই দিয়ক দেৰি হৈছে বৰষুণ দিছে আশীৰ্বাদ দিয়া 500 কি নহয় পাঁচশ টকাত মাহেকত 3 GB নেট ফ্ৰী আৰু কল ফ্ৰী পাৰ ডে 3 GB নেট আৰু কলিং ফ্ৰী
যাবলৈ দিয়া ভাইটি উঠা নাচিব কৈছে গান গাব নাচিবা উঠা 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 নাচিবলৈ কৈছে আৰে নাচিব লাগে উঠা বিয়া গান কিমান গায় সেইটো চাম ন কি বোলে বিহু গান কিমান গায় সেইটো চাম ন বিহু গান কিমান গায় সেইটো চাম নাচিম বুলি কোৱা অ ভাইটি নাচিম বুলি কোৱা বিহু কিমান গায় সেইটো চাম কি উলিয়াইছে ছোৱালীজনী দিয়ক আমি যাওঁ এইবোৰ ককাই ভাই বিচাৰি লাভ নাই দিয়ক লগৰ লগত নাই দিয়া ভাই তোমালোকে কোৱা যে কইনা এজনী নিম তাৰপিছত কইনা সখীয়াকো ইয়াৰ পৰাই নিম ভাতিটোকো নিম নোপোজে ইয়াৰ পৰাই চব নিম আপোনালোকে এজনী ছোৱালী দিয়কচোন বাকীবোৰ চব যাব ইয়াৰ পৰা খালী হৈ যাব ইয়াত এইটো ভুল কেতিয়াও নকৰিবা আগে বস্তু কিনাৰ আগত চাই ল'বা এইবোৰ নচা নচি চিষ্টেম নাই হা আৰু এতিয়া আমি বহিছোঁ খানা খাবলৈ তিতু চাই দিয়া এইফালে নিখিল চাই দিয়া অৱশেষত কইনা আহিল দৰাৰ ওচৰলৈ এতিয়া তেওঁলোকৰ শুভ বিবাহৰ কাম কাজখিনি সম্পন্ন হ'ব ভকতসকলৰ আজ্ঞামতে তেওঁলোকে সকলোবিলাক কৰিব লাগিব আচলতে ঠাই বিশেষে সকলোৰে নিয়ম নীতিবিলাক বেলেগ বেলেগ মোৰ বিয়াত বা আমাৰ বিয়াত যেনেদৰে নিয়ম আছিল ইয়াত তেনেদৰে নিয়ম সেইটো মই নাই দেখা সেয়াই আৰু সকলোৰে নিয়ম নীতিবিলাক আচলতে বেলেগ বেলেগ ইয়াত দেখিছে তেনেকৈ আৰু ভকতসকলে কিবা কিবি কৈ আছিলে কিন্তু মই সেইখিনি চাউণ্ড দিব নোৱাৰিলোঁ যিহেতু বহুত বেছি বৰষুণ দি আছিলে টিঙৰ ওপৰত বৰষুণৰ টোপালবোৰ পৰি মানে চাউণ্ডটোৱে বেলেগ হৈ গৈছিলে কাৰো কথা কোনো নুশুনা নিচিনা হৈ যায় যে তেনেকুৱা হৈ গৈছিলে সেইকাৰণে মই দিব নোৱাৰিলোঁ মোৰ মুখেৰে কৈ দিছোঁ আৰু প্ৰথমে এয়া দৰা আৰু কইনাই কইনাৰ মা দেউতাক সেৱা কৰিবলৈ লৈছে শৰাই দি সেৱা কৰিব তেনেদৰে আৰু কাৰোবাক সেৱা কৰিব তাৰপিছতে আৰু কিবা কিবি নিয়ম থাকিব সেইখিনিও কৰিব অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কাৰণ আগতো কৈছোঁ এতিয়াও কওঁ দৰাজনে আমাৰ প্ৰত্যেকটো ভিডিঅ'য়ে চাই আৰু আমাৰ এখেতক নিজৰ দাদা নিচিনা বৰ সন্মান কৰে হেঁপাহ কৰে আচলতে আৰু সেইকাৰণে ভাল লাগে তেওঁক আৰু এওঁক কৈ আছিলে যে কইনা আনিবলৈ কিন্তু যাব লাগিব বৌ যাব লাগিব বুলি সেইকাৰণে হেঁপাহ কৰিলে সেই হেঁপাহ কৰা মানুহবোৰলৈ হেঁপাহবিলাক মানে বাঢ়ি যায় সেয়ে আমি দুটা গুচি আহিলোঁ লগতে জানমইনাকো লৈ আহিলোঁ অকণমান সেইকাৰণে আপোনালোকক দেখাই পিনি থৈ দিছোঁ কাইলৈ হাগা নৰখিব কিন্তু খালে
ফুং তুমি তুমি ভাবনাত ৰঙীন ফাগুন ৰিণি ৰিণি বাজিছে প্ৰেমৰ চিফুং তুমি তুমি ভাবনাত ৰঙীন ফাগুন তোমাতে মোৰ হেঁপাহৰ ভেঁহু জালি উজাগৰি বাসনাৰে গামৰি কোচতে জিঅ' মাৰ্ট ৰহি তোমাকে ইয়াদৰি ৰূপহী যেন সাজল আৰু এইফালে দৰাৰ হাঁহি চাওক একদম কইনা পাই গ'ল যে একেবাৰে আনন্দৰ সীমা নাই আৰু জীৱন লগৰীগৰাকী পাই গৈছে কি ক'ব লাগে আৰু আজি সুখেই সুখ নহয় জানো তাতে মন পচন্দৰ জীৱন লগৰী পালে তাতকৈ কি লাগে আৰু আপোনালোকে কওকচোন দুচকুত ভাহে তোমাৰে ছবি তুমি মোৰ সপোন প্ৰেমৰে ৰাখি দিলাহি ঢালি প্ৰতিপল চবমুখৰ বতাহৰে ডাকতাহে তোমাৰে সুবাসী চিঠি আৰু দৰা গাড়ী গ'ল এতিয়া আমিও যাবলৈ ওলাইছোঁ আৰু আকৌ মানে কইনা সোমোৱালৈকে অকণমান দৰা ঘৰত ৰৈ দিম তাৰপিছতে যামগৈ আৰু মানে শেষৰলৈকে কইনা ঘৰত সোমোৱালৈকে আপোনালোকক অকণমান দেখাই দিম বুলি ভাবিছোঁ সেয়েহে পোনে পোনে গৈ আকৌ দৰা ঘৰত ৰ'বগৈ লাগিব আমি পালোহি দৰা ঘৰ আৰু দৰা গাড়ীক এয়া আগভেটিছে দেখিছেনে মানে কইনা ঘৰলৈ যাওঁতেতো কইনা ঘৰৰ ফালৰখিনিয়ে শৰাই জোৰেই কিন্তু ইয়াত আকৌ তাৰ ওলোটা মানে দৰাৰ লগত যোৱাখিনিয়ে মানে দৰাৰ লগৰ হওক ভায়েক হওক সকলোখিনি আহি দৰা গাড়ী আগভেটিছে এতিয়া দৰাই কি দিয়ে আৰু তাৰপিছত কেনেকৈ মান্তি হয় এওঁলোকে তাকে বোলো অকণমান তেওঁলোকৰ ফূৰ্তি ফাৰ্তাবিলাকো দেখাই দিওঁ ভাল লাগে মানে বিয়া বুলিলে এনেকুৱা ফূৰ্তিবিলাক দেখি কিবা এটা মনটো ভাল লাগে ডিছকাছ কৰিলে বাগি মুনি মাতিব নে বেলেগ কিবা দিব দেই Mujano
এখন চাই লওঁ এখন চাই জপনা বুলিয়ে কৈছোঁ এখন জপনা পাৰ হৈ আহিলে যেনে তেনে মেনেজ কৰি আৰু এডাল ডাং দি ৰৈ আছে এতিয়া দেখিছেনে আচলতে এইবিলাক ধেমালি হয় কাৰণ বিয়া জীৱনত এবাৰে হয় মানুহৰ গতিকে সেইবাৰটো পূৰা এনজয় কৰি ল'ব লাগে আৰু তাৰপিছতে আৰু কইনাই নিজৰ ঘৰত সোমাব মোকো তুলি দে মোকো তুলি ওলাব অতুল পাচনিক তুলি দিয়া এইফালে আমাৰ ডাঙৰ নিচা দেই অতুল পাচনি হয় লাজ কৈছে নি কাহি দিয়া আগে দি নিম বুলিব আপুনি কইনা আনিবলৈ কৈছে দৰা আকৌ দৰা গাড়ীত কইনা আহিবই লাগিব আপুনি আকৌ উঠিলে আকৌ খোজকাঢ়ি আহিব বুলি ঐ দৰাটো মুখখন অকণমান দেখা এয়া কইনা আহি পালেহি ব্লগ বনাইছে নি ইউটিউবত উঠিব দিয়া এইটো চাইডত যাওঁ ৰখিবি সিহঁতে ৰখিবিকে দেই আৰু এইফালে দৰা কইনাক আদৰা হৈছে কইনাক আজি ভৰি ধুৱাইছে দৰাৰ একেবাৰে নুমলীয়া ভায়েকে এয়া চাওক ভৰি ধুৱাই আছে তাৰপিছতে কইনাক আদৰা বা দৰা কইনাক আদৰা গোটেই নিয়মখিনি কৰিব দৰাৰ সম্বন্ধীয় এগৰাকী আইতাই আচলতে দৰাৰ মা এই সংসাৰত এতিয়া নাই বৰ্তমান নাই তেওঁ কিছুদিন আগতে এই সংসাৰ ত্যাগ কৰি গুচি গৈছে আচলতে এই মুহূৰ্তটোত মোৰ কিন্তু তেওঁলৈ খুব মনত পৰিছিলে আৰু
প্ৰথম যেতিয়া মানে দৰা ঘৰত আমি বিয়াত মানে সোমাইছোঁ যে আপোনালোকে ভিডিঅ'ত দেখিছে তেতিয়াও মানে ঘৰখন মানে মা থকা ঘৰখন আচলতে কিবা এটা বেলেগে অনুভৱ হয় আচলতে আৰু তেতিয়া মই মানে তেওঁক যদিও চিনি নাপাওঁ মানে খুব তেওঁলৈ যেন মনত পৰিছে তেওঁক মই যেন তেওঁৰ যেন মই চিনাকি লগ পাইছোঁ তেনেকুৱা লাগিছে কিন্তু কি কৰিব ভগৱানৰ নিয়ম নিয়তিৰ ইচ্ছা নিয়তিয়ে কাক কেতিয়ালৈ ৰাখে নাৰাখে সেয়া ভগৱানৰ ওপৰত সকলো নিৰ্ভৰশীল আৰু আমাৰ কপালৰ দিশত নহয় জানো আৰু এয়া আইতাগৰাকীয়ে ধুনীয়াকৈ সকলোখিনি মাকৰ কামখিনি কৰি দিছে আৰু এয়া আজিৰ পৰা আৰু বোৱাৰী আহিল ঘৰখন আকৌ শুৱনি হ'ব আৰু বিয়াৰ ভিডিঅ' ইমানলৈকে আছিল আপোনালোকে যদিহে দৰা বা কইনা কাৰোবাৰ চিনি পায় তেন্তে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু কইনা ঘৰ আকৌ এবাৰ কৈছোঁ কইনা ঘৰ হৈছে টেঙাখাটৰ মানে মদাৰখাট সত্ৰৰ গোহাঁইগাঁৱত হয় আৰু নাম হৈছে সংঘমিত্ৰা দত্ত আৰু দৰাৰ নাম হৈছে ঋতুপৰ্ণ দিহিঙীয়া তো আমি ৰুম পাবলৈ হ'ল আৰু ন কইনা আনিলোঁ তাৰপৰা কইনা ঘৰত সোমোৱালৈকে আমি ৰ'লোঁ তাৰপিছতে এতিয়া গুচি আহিলোঁ আৰু এতিয়া বাজি গ'ল ৰাতিৰ 1:10 হ'ব হ'ল আৰু 1:08 গৈছে ভাল টাইমতে আহিছোঁ ন মানে কইনাক 12 বজাৰ আগতে উলিয়াই দিছে আৰু কিবা নিয়ম থাকে যে তেনেকুৱা সেই নিয়মমতে আৰু উলিয়াই দিলে এতিয়া ভালে ভালে আহি পালে ভাল লাগিলে বহুত ভাল লাগিলে ন দুখন বিয়া খালোঁ দুইখন বিয়াই মানে বহুত বেছি ভাল লাগিলে সেয়া আৰু মাঘেৰিটাৰ মানে যিগৰাকী কইনা তাই বিয়া তাই মানে অকণমান ৰখাইছিলেও দেৰিলৈকে থাকিবলৈ আৰু কিবা কিবি এনেকুৱা পাৰফৰ্মেঞ্চ চাবৰ কাৰণে কিন্তু ইয়াত কইনা আনিবৰ কাৰণে যাবও লাগে সেইকাৰণে বেছি টাইম তাত থাকিব নোৱাৰিলোঁ ন সেইকাৰণে ঠিক আছে এতিয়া পাই গ'লোহি রিনি রিনি বাজিছে প্রেমর সিফুং তুমি ভাবনাত রঙিন ফাগুন রিনি রিনি বাজিছে প্রেমর সিফুং তুমি ভাবনাত রঙিন ফাগুন